নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 18 শাওন শনিবাৰ 1946 ইংৰাজী 3 আগষ্ট 2024। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 1 আৰু 8। আজিৰ দিনটোৰ শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া। আপুনি যদি আজি কৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়া হলে মহানিম গছৰ গুৰিত অথবা যিকোনো নীলা ফুল গছৰ গুৰিত পানী ঢালিহে যাত্ৰা আৰম্ভ কৰিব। তেতিয়া হলে আপোনাৰ যাত্ৰা শুভ হ'ব। এতিয়া আমি আহিছো পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ ৰাশিফললৈ। আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশি ভয়। মেঘ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে কৰ্মস্থানত বা ঘৰুৱা পৰিৱেশতো ভয়ৰ মুখামুখি হ'ব পাৰে। গতিকে যিকোনো কাম কৰাৰ আগতে আপোনালোকে নিজৰ মনটো দৃঢ় কৰিহে আগবাঢ়িব। এইবাৰ আমি আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশি মানসিক কষ্ট। বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে মানসিকভাৱে কষ্টত ভুগিব পাৰে। গতিকে কৰ্মস্থানলৈ যাওঁতে বা পৰিয়ালৰ লোকৰ মাজত থাকোঁতেও অতি সাৱধানেৰে চলিব। পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশি কৰ্মত বাধা। মিথুন ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে কৰ্মত বাধা পাব পাৰে। গতিকে কৰ্মস্থানলৈ ওলাই যাওঁতে আপোনালোকে সাৱধানেৰে ওলাই যাব আৰু নিজৰ মনটোক দৃঢ় কৰিহে আগবাঢ়িব। এইবাৰ আমি আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি অযথা সময় ক্ষয়। কৰ্কট ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, নহ'লে আপোনালোকৰ আজিৰ দিনটোতে সময় অযথা ক্ষয় হোৱাৰ সম্ভাৱনা দেখা দিছে। এইবাৰ আমি আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশি প্ৰাপ্য আদায়। সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ যদি পাবলগীয়া ধন আছে তেতিয়াহ'লে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ যশস্যা আদায়। কন্যা ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকে যিকোনো ৰাজহুৱা কৰ্মৰ ক্ষেত্ৰত যশস্যা পাবলৈ আৰু সন্মান পাবলৈ সক্ষম হ'ব। এইবাৰ আমি আহিছো তুলা ৰাশিলৈ। তুলা ৰাশি কৰ্ম সাফল্য। তুলা ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকে যদি কোনো নতুন কাম হাতত ল'ম বুলি ভাবিছে তেতিয়াহ'লে বিনা দ্বিধাই ল'ব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সাফল্যৰ যোগে দেখা দিছে। এইবাৰ আমি আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি প্ৰতাৰিত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত প্ৰতাৰণা পোৱাৰ সম্ভাৱনাই দেখা দিছে। পৰৱৰ্তী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশি বিপৰীত লিংগৰ সঁহাৰি। ধনু ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানতো বিপৰীত লিংগৰ পৰা সহায় পাবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে বিপৰীত লিংগৰ পৰা আশাসূচক সঁহাৰি পাব। এইবাৰ আমি আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশি ক্ৰয় বিক্ৰয়ত শুভ। মকৰ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকে যদি নতুন যান বাহন বা ঘৰ ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে বিনা দ্বিধাই আগবাঢ়িব পাৰে। পৰৱৰ্তী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি এলাহ বৃদ্ধি। কুম্ভ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ নহয়। আজিৰ দিনটোত আপোনালোকে কৰ্মস্থানত এলাহ অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো খুব দৃঢ়তাৰে আগবাঢ়িব। এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশি মৰমত সংঘাত। মীন ৰাশি জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনাৰ কোনো আত্মীয়ৰ লগত বা পৰিয়ালৰ লোকৰ লগত সংঘাতৰ সৃষ্টি হ'ব পাৰে। গতিকে কথা বতৰা পাতোতে আপোনালোকে সাৱধানেৰে পাতিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক
তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।